নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মানে গাঁৱত এখন বিয়া আছে, তো বিয়াত মানে কাৰোবাক কাপোৰ পিন্ধাই দিব লাগে, সেইকাৰণে ওলাইছোঁ সিহঁতৰ তালৈ যা। সেয়া পিছফালে যে পেণ্ডেল দেখিছে সেই বিয়া, আৰু ময়ো এইফালে কাপোৰ চাপোৰ লৈ লৈছোঁ। আজি জোৰোণ হয়, তো চাই থাকিব, দেখাই যাম। এতিয়া সিহঁতৰ ঘৰত যাওঁ আৰু সিহঁতক কাপোৰ পিন্ধাই দিওঁ আৰু ময়ো পিন্ধোঁ, দেখাই থাকিম, চাই থাকিব। আৰু এইফালে ৰেডি হৈ আছোঁ জোৰোণত যাবৰ কাৰণে, আৰু তাইকো পিন্ধাই দিলোঁ। আৰু এইফালে ময়ো মানে সিহঁতৰ তাতে পিন্ধিছোঁ, আৰু মই মানে একো গলত পিন্ধা কাণত মানে একো আনাই নাছিলোঁ, চব ৰুমতে আছিলে। তো সিহঁতৰ পৰা মানে এনে চিম্পলকৈ কিবা পিন্ধিলোঁ আৰু এতিয়া ওলাই লওঁ আৰু আপোনালোকক যিমানখিনি বাৰু দেখাই যাম বাৰু। আৰু এইফালে এতিয়া যাই আছোঁ, মা, পেহী, তাই আৰু মই। আৰু কইনাৰ ঘৰ ওচৰতে হয়, বেছি দূৰ নহয়। আৰু এইফালে আহি পালোঁৱে আমি, এতিয়া সোমাই যাই আছোঁ আৰু ভিতৰত। আৰু এইফালে মানে গাঁৱৰ মানুহখিনি গোটেইখিনি আহি পালে, আৰু কইনাৰ ঘৰ যিহেতু ওচৰতে হয় সেইকাৰণে মানে কাৰতে মানে এনেকুৱাকৈ থ'ব আহিছে আৰু মানুহবিলাকক অলপ অলপকৈ। আৰু এইফালে এতিয়া মানে কইনাক বাহিৰত ওলাই নিবৰ কাৰণে আমাৰ দৰাফালৰ মানুহখিনি আহিছোঁ। আৰু এতিয়া মানে জোৰোণৰ যিখিনি নিয়ম থাকে সেইখিনি কৰিবলৈ লৈছে। মই গোটেইখিনি ভিডিঅ' কৰা নাই বাৰু, যিমানখিনিৰ পৰা আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু এতিয়া বলকচোন চাওঁ বাৰু আমাৰ ফালেনো জোৰোণৰ যিখিনি নিয়ম থাকে কেনেকুৱাকৈনো কৰে বাৰু। হৈ গ'ল জোৰোণৰ যিখিনি নিয়ম আছিলে। আৰু এইফালে আমি আহিছোঁ চাহ খাবলৈ, আৰু চাহ খাই লওঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ দেখাই যাম, চাই থাকিব ভিডিঅ'টো। এইফালে এতিয়া পূৰা কেমেৰা ফটো উঠাত চবেই বিজি, কেইখনমান উঠি ল'লোঁ ফটো, চাই থাকিব ভিডিঅ'টো, দেখাই যাম। সিজি গৈছে বক চাবা দে, ক'ত গ'লে মানুহে নাই, গৰমত পূৰা সিজি। আৰু এইফালে আমি কইনাক একদম পিছফালেৰে ফটো উঠাবলৈ লৈ গৈছোঁ, কাৰণ যিটো গেটত মালাডাল দিয়ে এইটোতো বাটমালা বুলি কয়, এডাল দিলে ৰাস্তা ঘৰৰ বাহিৰত কইনা ওলাব নোৱাৰে, সেইকাৰণে আমি ঘৰৰ পিছফালেৰে কইনাক ফটো উঠাব লৈ গৈছোঁ। আৰু এইফালে চাওকচোন ক'ৰ কলগছৰ মাজত ফটো উঠাব লৈছে, আমিও উঠিছোঁ বাৰু ফটো। আপোনালোকক মই লাষ্টত ফটো কেইখনমান এড কৰি দিম, আপোনালোকে চাব পাৰিব। আৰু এতিয়া উঠাই আছে কইনাক, আৰু বহুত ফটো উঠিলোঁ, আৰু এতিয়া ভোক লাগিছে,
এতিয়া পেট পূজা কৰি লওঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো, দেখাই যাম যিমানখিনি পাৰোঁ। আৰু এয়া লৈছোঁ ভাত খাবলৈ। আৰু এইবিলাক চব যে মানুহ দেখিছে মহিলাবিলাক, এইবিলাক গোটেইখিনি আমাৰ গাঁৱৰে হয়। আৰু এতিয়া জল্দি জল্দি খাই লওঁ ভাত, বহুত ভোকো লাগি আছে। আৰু বেছি ভিডিঅ' কৰি নাথাকোঁ, আপোনালোকক একেবাৰে ভাত খাই লগ পাই আছোঁ। এতিয়া ভাত চাত খালোঁ, এতিয়া তামোল খাই আছোঁ। যামেই আৰু অলপ পিছত, দেখাই থাকিম, চাই থাকিব। আৰু এতিয়া ঘৰ যাম, মানে অলপ অলপকৈ মানুহ নি আছে, যিহেতু ওচৰতে হয় সেইকাৰণে। আৰু এতিয়া যাম আৰু অলপ পিছত, একেবাৰে ঘৰ যাই কিনে আপোনালোকক। আৰু আজি হ'ল নেক্সট দিন, আজি বিয়া হয়। আৰু কালি ভিডিঅ'টো আৰু কণ্টিনিউ কৰি থকা নহ'ল আৰু আজি দেখিছে ৰাতিপুৱাতে পূৰা মেকআপ ষ্টাৰ্ট কৰি দিছোঁ। মানে দৰাৰ ভনীয়েক আৰু দৰা মামাকৰ ছোৱালীজনী আহিছে আৰু দুয়োকো মেকআপ কৰি দিব লাগে। দুয়োকো কাপোৰ পিন্ধাই দিলোঁ আৰু এতিয়া কৈছে অলপ অলপ মেকআপ কৰি দিব লাগে, তো মেকআপ কৰি দি আছোঁ। আৰু মই মানে নাজানো আৰু এনেই ইউটিউবতে কিবা কিবি অলপ শিকিছোঁ, সেয়াই আৰু দুয়োকে কৰি দি আছোঁ। আৰু এতিয়া আৰু আপোনালোকক একেবাৰে মেকআপখিনি কৰি দি লগ পাই আছোঁ। মানে বিয়াত যাবৰ কাৰণে সিহঁতক কাপোৰ চাপোৰ পিন্ধাই দি মেকআপ চেকআপ কৰি দিলোঁ। মোৰ ওলোৱা দেৰিয়ে হ'ল, জল্দি এতিয়া ওলাইছোঁ আৰু যাই থাকোঁ এতিয়া বিয়াত, চাই থাকিব ভিডিঅ'টো। আৰু সিহঁতৰ ফাইনেল লুকটো বাৰু দেখুৱাই নাই, বিয়াত যাই কিনে আপোনালোকক দেখাম, চাই থাকিব। আৰু এইফালে এতিয়া আহি পালোঁ বিয়া ঘৰ, আৰু এয়া তাইক দেখাই দিলোঁ আপোনালোকক। আৰু কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে, ইমান ভালকৈ নাজানো আৰু যিখিনি পাৰোঁ কৰি দিছোঁ। আৰু এইফালে এয়া আমি বহি আছোঁ বাৰাণ্ডাতে এনে অলপ টাইম, আৰু এইফালে গোটেই গাঁৱৰ মানুহবিলাক চাহ খাই আছে সকলোৱে। এয়া আৰু যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম বাৰু আপোনালোকক। আৰু এইফালে এয়া দৰা, দেখাই দিলোঁ আপোনালোকক অলপমান সেইটো। আৰু পূৰা আমি ঠিকছে ফটো উঠি আছোঁ, ফটোই মেইন নহয়নে বাৰু। আৰু এইফালে এয়া ফটো চটো উঠি পূৰা খাব আহিছোঁ আমাৰ ভণ্টি। আৰু এনে খাই লওঁ, পেট পূজা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। নকওঁ একো এতিয়া ভাত চাত খাই এনে অলপ ইয়াতে বহি আছোঁ, সিহঁতৰ লেকচাৰ শুনি আছোঁ। আৰু এতিয়া ঘৰ আহি পালোঁ, যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আহি আছোঁ অন্য এটা ভিডিঅ' লৈ, তেতিয়ালৈ চাই থাকিব। আৰু আপোনালোক সকলোৱে সুখত থাকক, সুস্থ থাকক। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।